পূজাটো আমাৰ ছট পূজাটো খুব ধুমধামেৰে আমি কৰোঁ অন্য বছৰতো। এই বছৰ আমাৰ কি হ'ল, এই কৰোণা প্ৰভাৱ কোভিড-19 সেইটো খুব অসুবিধা দিছে আমাক। আৰু কথা হ'ল প্ৰশাসনৰ লগতো আমি মিলি চলিব লাগিব। প্ৰশাসনে আমাক খুব মানে গাইডনেছ দিছে, যেনেকৈ ধৰক ঘৰৰ পৰা 5 জন আহিব লাগিব পূজা যোনে কৰে, আৰু ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব, আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব, বৰ্ড লগাব লাগিব যে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন বুলি বৰ্ড লগাব লাগিব। সেইবিলাক আমি প্ৰশাসনৰ লগত চলি আমি কৰিছোঁ এইবিলাক। আৰু এইবাৰ কি হ'ল, যোৱা বছৰৰ দৰে এই বছৰ ইমান ডাঙৰ কৰা নাই যদিও, যিহেতু কৰোণাৰ কাৰণে 6 মাহ 8 মাহ এনেকৈ মানুহ দোকানো বন্ধ হ'ল। সেই বিষয়ে আমাৰ যি মানুহবোৰ আছে সেইবোৰ অলপ কালেকশ্যনত অলপ টকা কৰাতে অলপ অসুবিধা পাইছোঁ আমি। আৰু আমি যোৱাও নাই, যি আমি মেম্বাৰবিলাক আছোঁ মেম্বাৰবিলাকে আমি দি কেনে কৰি আছোঁ। তথাপি আমি যি আগত যেনেকৈ কৰিছিলোঁ তাতকৈ অলপ কৰি দিছোঁ আমি। আৰু এইবাৰ এনেকুৱা কথা আছিল যে এইবাৰ পূজা হ'ব না নহ'ব ঠিক নাই, মূৰ্তি বহিব না নবহিব ঠিক নাই। যিদৰে আপোনাৰ দুৰ্গা পূজাত এইবাৰ আমাৰ দুধনৈ বাকী ৰাইজে যেনেকৈ পূজা আমি কৰিলোঁ যে বেনাৰ লগাই কেনে, তেনেকৈ হ'ব নেকি? পূজাটো ইমান মানুহ কৰিব দিয়ে না নাই, ভিৰটো 20 জনৰ ওপৰত হ'ব দিয়া নাই। ইমান আমাৰ ইয়াতো 3000 পৰ্যন্ত মানুহ হয়। কেনেকৈ কৰিম, কি কৰিম? এতিয়া SDC ছাৰে আমাক পাৰ্মিশ্যনটো দিছে, কেনেকৈ যে 1/3 কৰিব দিছে। যেনেকৈ আমি ডাঙৰ পেণ্ডেল বনাওঁ সেইটো সৰু কৰি দিব দিছে, আৰু গেডাৰিং কৰিব দিয়া নাই, আৰু গোটেই ৰাতি আমাক কীৰ্তন আৰু ফাংচন কৰিব দিয়া নাই। আমি এইবিলাক কৰা নাই। এতিয়া পেণ্ডেলটো তাতে আমি সৰুকৈ বনাইছোঁ। আৰু পূজাটো খুব আমি মানে কেয়াৰ কৰি আমি কৰিব দিছোঁ তেওঁলোকক, যেন খুব কেয়াৰ কৰি কোনো ভুল নহয়, ভুল ভ্ৰান্তি নহয়, আৰু ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি কেনে চলাব লাগে। এইটো আজি নহয়, বছৰ কৰিব লাগিব আমি ইয়াতে পূজা। আৰু যেনেকৈ আমাৰ ইয়াত 3 দিনীয়া পূজা 4 দিনীয়া পূজা হয়, 3 দিনীয়া তেওঁলোকে যোনে ঘৰৰ মেইন স্ত্ৰী হয় তেওঁ নিৰ্জলা ব্ৰত কৰি তেওঁ থাকে, এই পূজাটো কৰে। তাৰপিছত ৰাতিপুৱা যেতিয়া সূৰ্য ওলায়, সূৰ্য দেৱতাক নমস্কাৰ কৰি তেওঁ উৰ্জা পায়, মানে শক্তি পায়। শক্তি পোৱাৰ পিছত তেওঁ যিমান তেওঁৰ কষ্ট আছে, বিষ আছে, এইবিলাক চব গুচি যায়। এটা সূৰ্যৰ পূজা, সূৰ্যৰ মানে অস্ত আৰু হ'ল উদয়, দুইটাই পূজা হয়। এইটো ইণ্ডিয়াত এনেকুৱা পূজা মানে প্ৰথম পূজা এটা, যেটা সূৰ্যক দুইটাকৈ পূজা দিয়া হয়, অস্তকো পূজা।